নগাঁও আৰক্ষীৰ জালত সুদখোৰ অসম আৰক্ষীয়ে মদ ভাং বাল্য বিবাহৰ পাছতে আৰম্ভ কৰিছিল সুদখোৰক বিচাৰি অভিযান নগাঁৱৰ ৰূপহীহাটৰ পিছত এইবাৰ নগাঁৱৰ পাথৰিত আৰক্ষীৰ সুদখোৰ বিচাৰি অভিযান আজি পুনৰবাৰ এজন সুদখোৰক পাথৰিৰ পৰা আটক কৰিছে নগাঁও আৰক্ষীয়ে আটকাধীন সুদখোৰটোৰ নাম জিয়াউদ্দিন আহমেদ বুলি জানিব পৰা গৈছে উল্লেখ্য যে লোকজনে পইচা ধাৰে দিয়া বুলিহে মন্তব্য প্ৰকাশ কৰে জিয়াউদ্দিন আহমেদ ঘৰ ক'ত পাথৰি কিমান টকা সুদ দিছিলে কোন জেগা কি কাৰণে আনিছে মানুহে কি কাৰণে ধৰিছে এই মোৰ পৰা পইচা এটা ধাৰ নিছে কোনে নৱমণি কিমান টকা সুদত দিছিলে আপুনি সুদ দিয়া নাই কিমান ইণ্টাৰেষ্টত দিছিলে সুদত নহয় সুদত দিছিলে আপুনি আৰু কি পুলিচে আপোনাৰ পৰা কি পাইছে একো পোৱা নাই আপোনাক পইচা ধাৰ নিলে ধৰি নানে এইটো পুলিচে জানিব আপুনি কিমান টকা সুদত দিছিলে নাই দিয়া সুদত দিয়া নাই সুদত দিছিলে নাই দিয়া দিছিলে নাই কেতিয়াবা কৰি আছে দোকান নাই কৰা নাই সুদৰ কামটো কেতিয়াবা কৰি আছে নাই কৰা